মেনুৱেল টেলাৰ আৰু ডাম্পাৰ টেলাৰ মাজত পাৰ্থক্য ডাঙৰ ট্ৰেক্টৰৰ লগত যিটো মেনুৱেল টেলাৰ দি পঠিয়ায় সেই টেলাৰটো আজিকালি মানুহে ব্যৱহাৰ নকৰে। খুব কম পইচাত 20,000 25,000 বিকিবলগীয়া হয় আৰু এটা ডাম্পাৰ টেলাৰ কিনিবলৈ হ'লে লাখ টকাৰ ওপৰত দি কিনিবলগীয়া হয়। মই আজি এটা ভিডিঅ' বনাই দেখুৱাব বিচাৰিছোঁ আপোনালোকক যে মেনুৱেল টেলাৰটো আপোনালোকে কেনেকৈ ডাম্পাৰ টেলাৰ কৰি বনাব পাৰি খুব কম খৰচত। মই দেখুৱাইছোঁ আপোনালোকক চাওক কেনেকৈ বনাইছে। এইটো ইয়াৰ চাওক তলটো আপোনালোকে ইয়াৰ বনাই আছে। ইয়াৰ চিষ্টেমটো এনেকৈ লগাইছে লোহা আৰু এইটো কি কয় ভাইমন? এই বোম নহয়, কি কয় এইটো? জেকটো জেকটো এনেকৈ লগাইছে চাওক। এই ডাম্পাৰ টেলাৰটো ইয়াতে ওপৰত এটা ইউচেনেল এক্সট্ৰাকৈ লগাই লৈ পিনে এই মেনুৱেল টেলাৰটোৰ লগতে ঠিক এনেদৰে এংগুল লগাই লৈ ওপৰত এইটো দেখিছে আৰু এইদৰে বনাই লৈ এয়া দেখিছে আপোনালোকে এই ট্ৰেক্টৰ ক'ত লগাইছেগৈ ডাম্পাৰ টেলাৰ ছিষ্টেমত লগাই দিছে। আপোনালোকে চাওক এইটো এটা হৈছে মেনুৱেল টেলাৰ, কিন্তু দেখাত নালাগে ডাম্পাৰ টেলাৰ কৰিলে কৰাৰ দৰে। আৰু এইটো ডাঙৰ কথা কি, ডাম্পাৰ টেলাৰবিলাকৰ স্প্ৰিং পাৰ্টি নাথাকে, যাৰ বাবে ৰাস্তাত গ'লে খুব মাত দিয়ে, শব্দ হয়। কিন্তু এইটো টেলাৰ আপোনাৰ মেনুৱেল টেলাৰটো স্প্ৰিং পাৰ্টি থাকে যে, এইটো স্প্ৰিং পাৰ্টি লাগি আছে চাওক। এই স্প্ৰিং পাৰ্টি লাগি আছে, খুব কম খৰচত বনাব পাৰে। এইটো কৃষকসকলে আৰু যিবিলাকে মাটি কাম কৰে তেখেতসকলৰ সুবিধাৰ্থে এই ভিডিঅ'টো মই বনাইছোঁ। চাওক এইটো মেনুৱেল টেলাৰ হয়। এয়া চাওক ডাম্পাৰ টেলাৰটো ডাম্পাৰ ছিষ্টেমলৈ কৰাৰ লগে লগে আমি এইটো দেখিছে মেনুৱেল টেলাৰ ডাম্পাৰ কৰিলোঁ। এয়া ডাম্পাৰ ছিষ্টেম কৰাৰ পিছত এইটো ভেকম ছিষ্টেমত কেনেকৈ মাটি পেলাব ইয়াত দেখুৱাইছোঁ চাওক। এইটো এই গুডুৱে বনাই লৈছে ঘৰতে, আপোনালোকে চাওক। এইটো হৈছে এইটো দেখিছে পুৰণা চেচিটটো আপোনালোকে ইয়াত ধুনীয়াকৈ এইটো পুৰণা চেচিটটো মেনুৱেল টেলাৰ। ইয়াৰ মেনুৱেল টেলাৰ পুৰণা চেচিটটো ইয়াত এংগুল এটা লগাই লৈছে। এইটো এই চিষ্টেমেটিক এনেকৈ বনাই লৈছে আপোনালোকে দেখিছে। এইটো চব পুৰণা চেচিট আৰু সুন্দৰভাৱে এনেকৈ মাটি পেলাবলৈ উঠিছে। এইটো চব এয়া আপোনালোকে এটা ডাম্পাৰ টেলাৰ লাখৰ ওপৰত দি কিনিব লাগে, আৰু যিটো মেনুৱেল টেলাৰ ট্ৰেক্টৰ লগত আহে সেই টেলাৰটো আপোনালোকে 20-25,000 টকাত আমি বিকি দিয়া দেখিবলৈ পাওঁ। সেই 20-25,000 আৰু কেইটকামান পইচা খৰচ কৰি আপোনালোকে এইদৰে ডাম্পাৰ ছিষ্টেম কৰি ল'ব পাৰে, যাৰ বাবে মাটি সহজে পেলাবলৈ ব্যৱসায়ীসকলৰ কাৰণে সুবিধা হ'ব। এইটো বনাই লোৱা হৈছে দেখিছে, সুন্দৰভাৱে বহিছে। এইটো চব আৰু এয়া স্প্ৰিং পাৰ্টি থকা এইটো পুৰণা টেলাৰ হয়, মেনুৱেল টেলাৰ স্প্ৰিং পাৰ্টি থকা ছিষ্টেমটো কেনেকৈ গৈছে দেখিছে আপোনালোকে। আৰু এইখন পিছফালৰ দলাখন এনেকৈ বনোৱা হৈছে, এইটো আপোনাৰ মাটি ঘঁহিবলৈ দাং খাই যাব।